Hey guys, মই জুন্তি মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বাহঁতৰ ঘৰলৈ আহিছোঁ। দুপৰীয়া 12 বাজিছে। মই বাহঁতৰ ঘৰতে আজি ভাত পানী খাম বুলি আহিছোঁ। মানে ৰুমৰ ওচৰতে বাহঁতৰ ঘৰ। বাহঁতৰ ঘৰত আজি খোৱা বোৱা কৰিম আৰু মানে বায়ে নতুন তাঁতশাল এখন লগাইছে, তাকেও আপোনালোকক দেখাম বুলি ভাবিলোঁ। তেনেহ'লে বলকচোন আজি দেখাম আপোনালোকক বাৰ তাঁতশালখন কেনেকৈ লগাইছে, কি কৰি। এতিয়া ভাত পানী খাই কৰি বাচন চাচন ধুইছোঁ, আজৰি হ'লোঁ। এতিয়া অলপ বহিম তাঁতৰ শালত, মানে মই নহয় মামীয়ে বহিব। চ' আপোনালোকক দেখুৱাই যাম কি কৰি যাওঁ। এয়া আচলতে তাঁতশালখন আছিলে মোৰ, কিন্তু মই পোৱালি থকাৰ কাৰণে মই ব'বলৈ নোৱাৰোঁ আৰু সেইকাৰণে ডাঙৰ বাক মই ডাঙৰ বাক ব'বলৈ দিছোঁ। মানে সূতা বাই আনি বৈছে, মই আৰু মাজে সময়ে আৰু লাগি দিওঁ আৰু অকণ চ' বোলক আপোনালোককো আমি কি লগাইছোঁ আপোনালোকক দেখাম। চলক। আপোনালোকৰ কাৰ কাৰ ঘৰত এনেকুৱা শাল আছে কমেণ্ট কৰিব। নিশ্চয় আপোনালোকে বহুতেই চিনি পায়েই চাগে এইবোৰ শাল, তথাপিতো কমেণ্ট কৰিব, ভাল লাগিব। উঠি আছে ন? চ' এয়া তাঁতৰ শালত বহি এতিয়া মোৰ বৈ হৈ গ'ল, মানে কাপোৰখনৰ কোহালি চপাব হৈ আছিলে, কোহালিটো চপালোঁ আৰু দুমুৰমান মই মাৰিলোঁ। মৰাৰ পিছত মানে মই কাপোৰ বোৱাটো এলাউ নহয়, সেইটো কাৰণে মই বেছিকৈ কাপোৰ বোৱা নাই, কাৰণ মোৰ প্ৰব্লেম এটা আছে, সেইটো কাৰণে বোৱা নাই। এনেই মই কাপোৰ মই বওঁ, কিন্তু মই আজি বোৱা নাই। অলপ বলোঁ, বৈ পেলাই কাপোৰখন মই কাপোৰ পৰা এতিয়া যাওঁগৈ, মানে পাছত বায়ে ব'ব আৰু মই জাষ্ট কোহালিটো চপাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে জনাব আপোনালোকৰ ঘৰত কাৰ কাৰ ঘৰত এনেকুৱা শাল আছে।